নমস্কাৰ। শব্দৰ কল্লোল। প্ৰতিজন ব্যক্তিয়ে শিশু অৱস্থাৰ পৰাই লিখা পঢ়া শিকাৰ উপৰিও নীতি শিক্ষা, পৰিষ্কাৰ পৰিপাটি, দয়া, ক্ষমা, সহায়, ধৈৰ্য, অহংকাৰ শূন্য আদি অসংখ্য গুণেৰে নিজকে এজন সংস্কাৰী ব্যক্তি হিচাপে গঢ়ি তুলিব লাগে। লগতে নিজৰ বাবে, পিতৃ মাতৃৰ বাবে, সমাজৰ সৰু ডাঙৰ সকলোৰে বাবে, দুখীয়া নিচলাৰ বাবে, ৰোগীৰ বাবে আৰু ঘৰখনৰ উন্নতিৰ বাবে কাম কৰিলে পৃথিৱীত শান্তি স্থাপন হ'ব আৰু পৰিৱেশৰ সৌন্দৰ্য মনোমোহা হ'ব। নিজকে সকলো দিশতে সুন্দৰকৈ সজাই তুলিলে জীৱন সাৰ্থক হ'ব। ধন্যবাদ।